हेलो फ्रेंड्स मोर नाम विकास और तुम्हारे चाই আছে ডিজিটেল টেক ইউটিউব চেনেলতে ফ্ৰেণ্ডছ আজি মই তোমালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ য'ত মই তোমালোকক আজি থিয়ৰিকেলি কম্পিউটাৰৰ কেইটামান শ্বৰ্টকাট মানে আমাৰ কম্পিউটাৰত ইউজ কৰোঁতে আমি শ্বৰ্টকাট কেইটামান ইউজ কৰিব পাৰোঁ যিবিলাক শ্বৰ্টকাট ইউজ কৰিলে আমাৰ কম্পিউটাৰত বহুত টান কামবিলাকো সহজে আমি আৰু সোনকালে কৰিব পাৰিম তে ফ্ৰেণ্ডছ ভিডিঅ'টোক আৰম্ভ কৰোঁ আৰু যাওঁ আমি আমাৰ বহিলৈ তাৰপিছত আমি সেই শ্বৰ্টকাটকেইটাৰ বিষয়ে জানো তে ফ্ৰেণ্ডছ ভিডিঅ'টোক আৰম্ভ কৰোঁ তে ফ্ৰেণ্ডছ আমি আহিছোঁ তোমালোকক মোৰ নোটবুকত য'ত মই তোমালোকৰ বাবে এনেকৈ লিখি লৈছোঁ ধুনীয়াকৈ তে এইখিনি মই তোমালোকক থিয়ৰিকেলি বুজাই যাম তে নেক্সট এই ভিডিঅ'টো মই তোমালোকক থিয়ৰিকেলি বুজাম নেক্সট ভিডিঅ'ত মই তোমালোকক প্ৰেক্টিকেলি কৰি দেখাম তে ফ্ৰেণ্ডছ মই এতিয়া বুজাই যাম প্ৰথমটো হৈছে কণ্ট্ৰল+A এইবিলাক তোমালোকে MS ৱৰ্ডত কণ্ট্ৰল+A মানে কণ্ট্ৰলটো ধৰি পেলাই যদি একেলগে প্ৰেছ কৰা তে অল ছিলেক্ট ডকুমেণ্টত মানে তোমাৰ MS ৱৰ্ডৰ ডকুমেণ্ট যি থাকিব গোটেইখিনি এবাৰতে ছিলেক্ট হ'ব তে অল ছিলেক্টৰ কাম তাৰপিছত তোমালোকে যদি কোনোবা এটা টেক্সট বোল্ড কৰিব বিচাৰিছে তেতিয়াহ'লে তোমালোকে প্ৰেছ কৰিব লাগিব Ctrl+B তেতিয়া তোমালোকে ছিলেক্ট কৰা ডকুমেণ্ট বা ছিলেক্ট কৰা ডকুমেণ্টৰ টেক্সটটো বোল্ড কৰিব পাৰিবা মানে ডাট কৰিব পাৰিবা তে ফ্ৰেণ্ডছ যদি তোমালোকে আমাৰ ডকুমেণ্টত থকা কোনোবা এটা ৱৰ্ড এঠাইৰ পৰা কপি কৰি আন এটা ঠাইলৈ নিব বিচাৰিছে তেতিয়াহ'লে তোমালোকে Ctrl+C কৰিব লাগিব আৰু তাৰ লগতে Ctrl+C কৰি কপি কৰাৰ পিছত পেষ্ট কৰিবলৈ কোনোবা এটা ঠাইত লৈ পেলাই তোমালোকে প্ৰেছ কৰিব লাগিব Ctrl+V পেষ্ট তে ফ্ৰেণ্ডছ আমি এতিয়া আহি গৈছোঁ তাৰপিছত আমি Ctrl+D কি কৰিব পাৰিবা তোমালোকে কোনোবা এটা টেক্সটৰ ধৰা তোমালোকে আৰু MS ৱৰ্ডৰ টেক্সট কেইটামান ছিলেক্ট কৰিছা সেই টেক্সটৰ ফ্ৰণ্ট ষ্টাইল চেঞ্জ কৰিব বিচাৰিছে তেতিয়া তোমালোকে প্ৰেছ কৰিব পাৰিবা Ctrl+D তাৰপিছত আহিছে Ctrl+E ইউজ কৰি পেলাই তোমালোকে কোনোবা এটা টেক্সট বা কোনোবা এটা ৱৰ্ডক ধৰা ডকুমেণ্টৰ চেণ্টাৰত নিব বিচাৰিছে তেতিয়া তোমালোকে ইউজ কৰিব পাৰিবা Ctrl+E তাৰপিছত আহিছে Ctrl+F আৰু Fটো ইউজ কৰি পেলাই তোমালোকে ডকুমেণ্টত কোনোবা এটা আখৰ ধৰা ভুল কৰিছা সেই ভুল কৰা আখৰটোক তোমালোকে শুদ্ধ কৰিব বিচাৰিছা তে শুদ্ধ কৰিবলৈ প্ৰথমতে বিচাৰিব লাগিব যে ক'ত ভুল হৈছে তে Ctrl+F কৰি পেলাই ফাইন বক্স ওলাই পেলাই তাতে তোমালোকে আখৰ এটা বা ৱৰ্ড এটা ফাইন কৰিব পাৰিবা মানে বিচাৰিব পাৰিবা তাৰপিছত ঠিক কৰিবলৈ Ctrl+H কৰিবা ৰিপ্লেচ বক্স ওলাই আহিব তোমালোকৰ ৰিপ্লেচ বক্সত তোমালোকে যি ৱৰ্ড ৰিপ্লেচ কৰিব বিচাৰিছা সেই লিখি পেলাই তোমালোকে ৰিপ্লেচ কৰি দিব পাৰিবা তে ফ্ৰেণ্ডছ তাৰপিছত গ'টো তোমালোকে এই ফাইণ্ড আৰু ৰিপ্লেচ বক্সৰ লগতে থাকে গ'টো বক্সৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা মানে Ctrl+G কৰি পেলাই গ'টো বক্স এক্সেছ কৰিবা এক্সেছ কৰাৰ পিছত তোমালোকে কোনোবা এটা পেজত মানে ধৰা তোমালোকৰ ডকুমেণ্টটোত ধৰা 10টা পেজ আছে তে 10টা পেজৰ পৰা তোমালোকে ধৰা 1 নম্বৰ পেজৰ পৰা একেবাৰতে 10 নম্বৰ পেজলৈ যাব বিচাৰিছে Ctrl+G কৰি পেলাই যাব পাৰিবা তাৰপিছত আহিছে আমাৰ Ctrl+I মানে হৈছে ইটালিক টেক্সট মানে আখৰবিলাকক বেকা যদি কৰিব বিচাৰিছে তেতিয়া তোমালোকে ছিলেক্ট কৰি পেলাই Ctrl+I কৰি দিলে হ'ব তাৰপিছত আহিছে Ctrl+J ইউজ কৰি পেলাই তোমালোকে আমাৰ ডকুমেণ্টত থকা ৱৰ্ডবিলাকক জাষ্টিফাই কৰিব পাৰিবা মানে সমান কৰিব পাৰিবা তাৰপিছত আহিছে Ctrl+K ইউজ কৰি পেলাই তোমালোকে কোনোবা এটা ৱৰ্ডক কোনোবা এটা ফাইল বা ফল্ডাৰৰ লগত বা কিবা এটা ডকুমেণ্টক লিংক কৰিব পাৰিবা এই ছিলেক্ট কৰা টেক্সটটো তে ইয়াকে হাইপাৰলিংক বুলি কয় তাৰপিছত Ctrl+L যেনেকৈ আমি Ctrl+E বুজিলোঁ ই কৰাৰ পিছত আমি চেণ্টাৰ কৰিব বিচাৰিছোঁ তেনেকৈ L কৰি পেলাই আমি এই চেণ্টাৰ বা ৰাইটত থকা টেক্সটক লেফ্টলৈ আনিব পাৰোঁ তে Ctrl+M কৰি পেলাই তোমালোকে পেগাপৰ ইণ্ডেণ্ট বনাব পাৰা মানে পেগাপ এটাক তোমালোকে ভাবিছা এটা ডকুমেণ্টৰ চাইজৰ পৰা ছাইড কৰি পেলাই ছপা আনো তেতিয়াহ'লে Ctrl+M কৰিব পাৰিবা তাকে পেগাপ ইণ্ডেণ্ট বুলি কয় তাৰপিছত তোমালোকে ডকুমেণ্টত নতুন পেজ এটা আকৌ ইনচাৰ্ট কৰিব বিচাৰিছা মানে নতুন ডকুমেণ্ট পেজ অ'পেন কৰিব বিচাৰিছা তেতিয়া তোমালোকে ইউজ কৰিব পাৰিবা Ctrl+N ক্ৰিয়েট নিউ পেজ তাৰপিছত Ctrl+O কৰি পেলাই তোমালোকে নিজৰ ডকুমেণ্টতে থাকি পেলাই নতুন ফাইল এটা অ'পেন কৰিব পাৰিম মানে তোমালোকে ধৰা মাই কম্পিউটাৰ এক্সেছ কৰিব বিচাৰিছে তেতিয়া তোমালোকে জাষ্ট নিজৰ ডকুমেণ্টতে Ctrl+O কৰিলে হ'ব তেতিয়া তোমালোকে ফাইল এক্সেছ কৰিব পাৰিবা তাৰপিছত তোমালোকে ভাবিছা এতিয়া লিখা হৈ গ'ল এই লিখা ডকুমেণ্ট আখৰখিনিক তোমালোকে প্ৰিণ্ট কৰিব বিচাৰিছা তেতিয়া Ctrl+P কৰিব লাগিব ফ্ৰেণ্ডছ তাৰপিছত আহি গৈছোঁ আমি Ctrl+Q কৰি পেলাই তোমালোকে এই পেগাপ ইণ্ডেণ্ট যে কৰিছিলা Ctrl+M ইউজ কৰি পেলাই সেইটোক তোমালোকে ঠিক কৰিব পাৰিবা তাৰপিছত আহিছে Ctrl+R সেইটোৱে তোমালোকে লেফ্টত থকা টেক্সটক ৰাইট ফালে নিব বিচাৰিছা ডকুমেণ্টত তেতিয়া তোমালোকে ইউজ কৰিব পাৰিবা Ctrl+R তাৰপিছত আহিছে Ctrl+S ডকুমেণ্ট এটা কাম শেষ হোৱাৰ পিছত তোমালোকে তাক ছেভ কৰি থ'ব বিচাৰিছা তেতিয়া তোমালোকে ইউজ কৰিবা Ctrl+S তাৰপিছত তোমালোকে নিজৰ ফাইল বা ফল্ডাৰ ছিলেক্ট কৰি পেলাই তাক ডকুমেণ্টটোক ছেভ কৰিবা তে Ctrl+T ইউজ কৰিলে তোমালোকে কি কৰিব পাৰিবা যেনেকৈ পেগাপ ইণ্ডেণ্ট কৰা যে Ctrl+M ইউজ কৰি পেলাই তেনেকৈ তোমালোকে পেগাপ ইণ্ডেণ্ট কৰোঁতে কি হয় গোটেই পেগাপটো চাপ খাই আহে কিন্তু হেংকিং ইণ্ডেণ্ট ইউজ কৰি পেলাই মানে Ctrl+T ইউজ কৰি পেলাই তোমালোকে এটা শাৰী হেং কৰি থৈ পেলাই বাকীখিনি ইণ্ডেণ্ট কৰাব পাৰিবা
তাৰপিছত তোমালোকে যদি কোনোবা এটা ৱৰ্ড আণ্ডাৰলাইন কৰিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে কীবৰ্ডত জাষ্ট ৱৰ্ডটোক ছিলেক্ট কৰি পেলাই Ctrl+U কৰি দিলে হ'ব, আণ্ডাৰলাইন হৈ যাব। ভিটো আমি বুজিলোঁ, কোনোবা এটা টেক্সট কপি কৰা আছে তাক পেষ্ট কৰিব পাৰোঁ। তাৰ ৰিলেটেড আৰু এটা আছে Ctrl+X। Ctrl+X ইউজ কৰি পেলাই তোমালোকে কোনোবা এটা টেক্সটক তাৰ পৰা একেবাৰে কাটি আনি পেলাই পেষ্ট কৰিব পাৰিবা। তাৰপিছত আহিছে Ctrl+W। Ctrl+Wটো তোমালোকে ইউজ কৰিব পাৰা তোমালোকৰ থকা ডকুমেণ্টটোক ক্ল'জ কৰিবলৈ। তাৰপিছত আহিছে Ctrl+Y। তোমালোকে এতিয়া ৰিচেণ্টলি কিবা এটা কাম কৰিছা, সেই কামটোক তোমালোকে বাৰে বাৰে কৰিব বিচাৰিছা, তেতিয়া তোমালোকে ইউজ কৰিব পাৰিবা Ctrl+Y, ৰিডু। তাৰপিছত শেষত আমি আহিছোঁ Ctrl+Zলৈ। Ctrl+Z ইউজ কৰি পেলাই তোমালোকে যিকোনো কাম কৰিছা সেই কামটো কৰিব নালাগিছিল, মানে বেক যাব লাগে, তেতিয়া তোমালোকে ইউজ কৰিবা Ctrl+Z। তো ফ্ৰেণ্ডছ, আজি তোমালোকে এই ভিডিঅ'ত আমাৰ MS Wordৰ গোটেইখিনি শ্বৰ্টকাটৰ বিষয়ে গম পালা। এইবিলাকৰ শ্বৰ্টকাটবিলাক MS Wordৰ বাহিৰেও বাকীখিনিতো ইউজ কৰিব পাৰিবা। কোনোবা শ্বৰ্টকাট ইউজ নহ'ব পাৰে, কিন্তু বেছিভাগ শ্বৰ্টকাটখিনি বেলেগ ছফ্টৱেৰটো ইউজ হয়। তো ফ্ৰেণ্ডছ, তোমালোকে এই ভিডিঅ'ত যিখিনি বস্তু শিকিলা, যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে বা তোমালোকৰ বাবে কিবা হেল্পফুল হ'ল, তে ভিডিঅ'টোক লাইক কৰি দিবা আৰু লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰি দিবা। তে পুনৰ মই নেক্সট ভিডিঅ' তোমালোকৰ লগত লৈ আহিম, য'ত মই তোমালোকক এইবিলাকক প্ৰেক্টিকেলি কৰি দেখাম। তে ফ্ৰেণ্ডছ, আজিলৈ এই ভিডিঅ'ত বাছ ইমানেই। তে ফ্ৰেণ্ডছ, যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেতিয়া ভিডিঅ'টোক লাইক কৰি দিবা আৰু লগতে লগৰবোৰৰ সৈতেও শ্বেয়াৰ কৰি দিবা। তে ফ্ৰেণ্ডছ, আজিলৈ বাছ এই ভিডিঅ'ত বাছ ইমানেই। আমি পুনৰ লগ পাম দ্বিতীয় ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ।